ৰেজিষ্টাৰো কৰিছোঁ, দুদিনৰ ভিতৰত আমি ধৰি আছোঁ। বাইদেউ আমি কালি ধৰি দিয়া চোৰ আপোনালোকক ধৰি আনিব লাগে। আমি ধৰি দিয়া চোৰ আপোনালোকৰ কি যাব বুজি পাইছোঁ। আকৌ এতিয়া আপুনি কৈছে আমি ডিপাৰ্টমেণ্টেল এনকুৱাৰী আমাৰ হৈ আছে। মই কৈ আছোঁ আমাৰ এনকুৱাৰী চলি আছে, তাৰ গাফিলতি আছে, সেইমতে একশ্যন হ'ব। প্লাছ আমি দুদিনৰ সময় দিয়ক, আমি ধৰি আছোঁ। আপোনালোকে এনেকুৱা চোৰ ধৰোঁতে আজিকালি চোৰ হৈয়ে আছে। এতিয়াও বাকী যে আমাৰ ষ্টাফ আছে, একশ্যন হৈ আছে। আমি আসল শাস্তি জনা শাস্তি পাবই লাগিব। কিন্তু ইয়াৰ আগত এজন চুৰ পলাই গৈছে ইয়াৰ পৰা। সেইটো একশ্যন আপোনাৰ এতিয়া এনকুৱাৰী যিটো হৈছে সেইটো সঁচাকৈ হ'ব নালাগিছিল। সেইটো কিয় হ'ব পাৰে? এখন ৰাইজে আপোনালোকক চোৰ ধৰি দিছে, আকৌ আপোনালোকৰ হাতৰ পৰা চোৰ এনেকে গুচি গ'ল। আপোনাৰ ডিউটি আছিল ঘনশ্যাম ডেকা আৰু দীপ্তিৰ ভাৱনা কোন হয়? ঘনশ্যাম ডেকা দীপ্তিৰ কোন হয়? আপোনালোকৰ ডিপাৰ্টমেণ্টেল লুজাৰ হয়। ডিপাৰ্টমেণ্টৰ আমি একশ্যনটো ল'মেই। আমি চোৰৰ দুদিনৰ ভিতৰত এছ পি ছাৰে মোক